মিকিৰ হিলছৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম CEM খৰচিং টেৰাঙৰ 63তম মৃত্যু বাৰ্ষিকী উদযাপন। ৰেংমা নগাসকলৰ উৎসৱ নাগাদা দিনজোৰা কাৰ্যসূচীৰে উদযাপন ডিফুৰ ৰেংমা কলনীত। ধনচিৰি বনাঞ্চল এলেকাত অবৈধভাৱে বসবাস কৰা বাসগৃহৰ পুনৰ উচ্ছেদ অভিযান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰণপিয়ে। আগবাঢ়িছো প্ৰথমটো খবৰলে। নৱেম্বৰ 28 তাৰিখ কাৰ্বিসকলৰ নিজৰ অস্তিত্বক বিশ্ববাসীৰ আগত চিনাকি কৰি দিয়া কেইবাগৰাকীৰ পুৰোধা ব্যক্তিসকলৰ মাজত অন্যতম ব্যক্তি এগৰাকীৰ 63তম মৃত্যু বাৰ্ষিকী আজি, অৰ্থাৎ মিকিৰ হিলছ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম ৰাজ্যনৈতিক প্ৰেক্ষাপটৰ পৰা ৰাজনৈতিকভাৱে অতি আধুনিক প্ৰেক্ষাপটলৈ আজি 3 দশক অতিক্ৰম কৰিলে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ 3 দশক অতিক্ৰম কৰি শতক হোৱাৰ পিনে আগবাঢ়ি গৈ থকা সন্ধিক্ষণত কাৰ্বিসকলে নিজৰ পুৰোধা ব্যক্তিসকলক অৱশ্যে পাহৰি যোৱা নাই। প্ৰথম CEM প্ৰয়াত খৰচিং টেৰাঙৰ 63তম মৃত্যু বাৰ্ষিকী উদযাপন অনুষ্ঠানত এতিয়াৰ মুখ্য কাৰ্যবাহী সদস্য তথা আমোলা বিষয়ববীয়াসকলৰ উপস্থিতি দেখি এই কথা এবাৰ উনুকিয়াৰ প্ৰয়োজন আছে। উল্লেখ্য, প্ৰয়াত নেতাগৰাকীৰ সোঁৱৰণিত সজোৱা পুৰণি পাৰ্ক আৰু নতুন পাৰ্কত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰয়াত নেতাগৰাকীৰ প্ৰতিমূৰ্তিত মল্যাৰ্পণৰ পিছতেই নেতাগৰাকীৰ চৰণত পুষ্পাৰ্ঘ্য তৰ্পণ কৰা হয়। কাউন্সিল MEC के दौरान प्रिंसिपल सेक्रेटरी जॉइंट सेक्रेटरी डिप्टी सेक्रेटरी लापेन पिनी लासो का चेकी मोलों तंगा चेतों दोन सारपी सारपू रिसो जान की बी की थी लापेन प्रेस मीडिया तुम अप्रांसी नीली कार्बियांगलो तोनमास काउंसिल पेनाले तो फान सूर्या कार्डों पजेलो कार्डों alangli panel gum cekimo nangi moeda maili tum ke jengsi lam ke jaipon MLA kai mata than no Karbianglong pen galangli MLC gali MLA sigi mancing bang lo 1939 hola lo 1939 aning kan selangli MLA Karbianglong autonomous Karbianglong Angbong pen kimancing bang pulo. Alang lino ile tum district council na pelong pen kacedan. Samson Singh independent alang li cedan lo. Pada 1950 aningkan, 51 aningkan itu district council longde pen afi 1952 pen ke alang li kecengsi Karbianglong Chief Executive Member ke mana bang pulo lasi alang li panel tum cike mometi one lasi alang li sini yang song rengdok ini akhar jong rengdok ini ke dopen ke dower dia pam nili ana mahir jume hang pilo lapen adona lapen cenglok acara pun abang puang pia tu mana anda me নীলি আনা মাহিৰ জুমে হাং পিল মল্যাৰ্পণ আৰু পুষ্পাৰ্ঘ্য তৰ্পণ অনুষ্ঠানত ৰংহাঙৰ লগতে কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি, ৰতন তেৰণ, জগত সিং ইংটি, মাধুৰ্য ঢেকিয়াল ফুকন, শৰৎ ব্ৰহ্মকে ধৰি লাংফেৰ পৰিষদৰ জনপ্ৰতিনিধি ৰাম সিং টিমুং প্ৰমুখ্যে সাহসীয় নেতাসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য, প্ৰয়াত নেতাগৰাকীৰ 63তম মৃত্যু বাৰ্ষিকী উদযাপন অনুষ্ঠানত আন বছৰৰ দৰে এইবাৰো পৰিষদৰ অধীনস্থ TCROৰ উদ্যোগত এখনি কবি সন্মিলন অনুষ্ঠিত হয়। কবিতা অনুষ্ঠানত প্ৰায় 3 গৰাকী ব্যক্তিয়ে প্ৰয়াত নেতাগৰাকীৰ সোঁৱৰণতে স্বৰচিত কবিতা পাঠ কৰি প্ৰয়াত নেতাগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গুৰু গম্ভীৰ কৰি তোলে। তদুপৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নেতাগৰাকীৰ মল্যাৰ্পণ
তথা পুষ্পাঞ্জলি অৰ্পণৰ পিছতে নেতাগৰাকীৰ পৰমাত্মাক অধিক সুখময় হোৱাৰ কামনাৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আয়োজন কৰে য'ত কাচাৰহে গীতা পাঠ বাইবেল পাঠ গুৰু নানক চাহেব পাঠ কুৰাণ পাঠ কীৰ্তন পাঠ লক্ষীমন ধৰ্ম পাঠকে ধৰি নানা জাতি জনগোষ্ঠীসকলে নিজৰ নিজৰ ধৰ্মীয় তথা পৰম্পৰাগত বিশ্বাস ভাৱনাৰে নেতাগৰাকীৰ আত্মা সুখময় হোৱাৰ মংগলৰ কামনাৰে প্ৰাৰ্থনা গীত গায় Kalitang Horsing Terang Horsing Terang Katalon Itiar ni Katalon So itu Kali penglong Ormas Konsil dan Kapek-kapek saya mau kedeng Dia panitum cisik mono Lapen Karcene Oipen Karbi Anglong To kan no Bajet hangi Bhal Nili Alang itu Han tuning rilo je non soning kanang bon ipu stadium 5 crores la itu ipu bon po medical place ipu bon po lapen kedak indoor stadium ipu bon po lapen ke akaprek saya me amu gading potola mula hajai pun usini dipini deng trokera thom Horsing Terang Kalitang Horsing Terang Lasso ke Ciki Morni Nilipan tak Mondo Kat Channel Camera person Stefan Teronor hoite Mongol Crow report Kat News Karbi Anglong জিলা হৈছে বিভিন্ন নৃগোষ্ঠীয়সকলৰ আৱাসভূমি বহু নৃগোষ্ঠীয়সকলৰ মাজত ৰেংমা নগা সকলৰো নিজাবাৰে ৰহনীয়া আৰু চহকী পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰে বৈশিষ্ট্যপূৰ্ণ গোষ্ঠী ৰেংমা ঐতিহ্যিত ডিফু চহৰত অৱস্থিত ৰেংমা কলনীত 28 নৱেম্বৰত অনুষ্ঠিত হয় বাৰে ৰহনীয়া উৎসৱ নাগাদা ৰেংমা নাগা কালচাৰেল সোসাইটিৰ উদ্যোগত ডিফুস্থিত ৰেংমা কলনীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় নাগাদা মহোৎসৱ আকৰ্ষণীয় আৰু ৰং বিৰং পোছাক পৰিধানেৰে নগা যুৱকসকলে কৰা নৃত্যৰ তালেৰে আৰু নৃত্য তালৰ মাজে মাজে আনন্দৰ চিঞৰবোৰেৰে এদিনৰ বাবে ডিফু চহৰৰ আকাশ বতাহ থমকি যেন ৰৈছিল বাৰে ৰহনীয়া নৃত্য হেঁপাহ পলুৱাই চাবলৈ উৎসৱৰ আনন্দ বুলিলে ডেকা গাভৰু সকলৰটো কথাই নাই শিশু বুঢ়া মথুৰো গাতৰণি নাই উৎসৱ বুলিলেই হয় তেনেকুৱাই উল্লেখ্য পুৱা ৰেংমা নগা কালচাৰেল সোসাইটিৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা উৎসৱ অনুষ্ঠানৰ উপলক্ষে আয়োজিত ৰাজহুৱা সভাত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি অধ্যক্ষ হৰেন সিং বে আৰু কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰয় সন্মানীয় অতিথি আৰু ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি সম্পাদক KS এৰ সভাপতি সম্পাদকে ভাগ লয় ৰেংমা নগা কালচাৰেল সোসাইটিৰ ডিফু মাণ্ডলিকৰ সভাপতি ৰেগা এছ ৰেংমাই অতিথিসকলৰ উদ্দেশ্যি দিয়া আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰে ৰেংমা নাগা people ladies and gentlemen and my dear friends culture lovers unitedly we need autonomous state under article 244A of the Indian Constitution because our neighbor state Nagaland, Meghalaya, even Sikkim and Goa, they are getting 10,000, 20,000 crores in annual budget. But we have received Karnataka Autonomous Council last year only 282 crores. What we have to do this in annual budget amount? We have 10,434 square kilometers. Bigger than Goa and Sikkim. We have 12,000 population, 12 lakhs population. So unitedly, we need autonomous state under Article 244A of the Indian Constitution. Every year,
Every year this festival is being held by all the Rengmas wherever they may be. They may be in Assam or in Nagaland also, anywhere they stay. So this day has been celebrated as a day of reconciliation and peace also, to bring peace around all fellow tribals. So this has been one of the most popular festival among the Rengmas. যোৱাকালি লাহৰিজানত উচ্ছেদ অভিযানৰ পিছত 28 নৱেম্বৰত উচ্ছেদ অভিযান চলালে ধনচিৰি বনাঞ্চল এলেকাত অবৈধভাৱে বসবাস কৰা বাসগৃহসমূহৰ পশ্চিম সংমণ্ডল বন বিভাগৰ অধীনস্থ ধনচিৰি সমষ্টিৰ বনাঞ্চল এলেকাত থকা হিতেশ্বৰ বড়ো গাঁৱৰ পৰা আৰম্ভ কৰে এই উচ্ছেদ অভিযান জিলা আৰক্ষী প্ৰশাসনৰ কৰ্মী বন কৰ্মী CRPFৰ দলে মিলি আজি পুৱা 9 বজাৰ পৰা আৰম্ভ কৰে উচ্ছেদ কাৰ্য দ্বিতীয় দিনাৰ উচ্ছেদ কাৰ্যত সৰ্বমুঠ 553খন বাসগৃহ জেচিবিৰে ঠাহিমুহি ভাঙি নিয়ে যদিও দ্বিতীয় দিনাৰ উচ্ছেদ কাৰ্যত কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহল জিলা প্ৰশাসন তথা বন বিভাগে নিজৰ কাম ভালদৰে সম্পাদন কৰিলে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা ভূমি সংৰক্ষণ বিভাগৰ অধীনস্থ পৰিদৰ্শন বাংলোত 28 নৱেম্বৰত মুকলি কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পুৱা 10 বজাত পৰিদৰ্শন বাংলো মুকলি অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ উপৰিও কাৰ্যবাহী সদস্য ক্ৰমে ৰতন তেৰণ কাচে ৰংপিপি মাধুৰ্য ঢেকিয়াল ফুকন প্ৰদীপ ৰংভি আৰু অধ্যক্ষ হৰেন সিং বে প্ৰমুখ্যে ব্যক্তিসকলে যোগদান কৰে ইয়াৰ উপৰি এই মুকলি অনুষ্ঠানত বিভাগীয় কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি Admission is open for the session of 2017 and 2018 at Asian Kids Tifu Rongkhalang. Forms are available. Parents and guardians are requesting to collect it from the Office of Asian Kids. All kinds of facilities like smart class, computer periods, playground, learning accessories with celebrations of various festivals to aware children, transfer provision, merit scholarship, annual sports, etc. So hurry up. Seats limitations 20 each. Date of admission for new students on 15th of December 2017. Last date of form submission is 14th of December 2017. For more details, contact at 8638727195. বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুটি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang salahormu ason selam pontanglo lasenang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk
Ilua Kreng, Chitronola, Ukthor Pen Chenglok, Ongdung Hemalong Akenang Sot Hormu Longpon Igji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰুলাংছৰ চেফং সাজিৰত 28 নৱেম্বৰত লুম্বাজং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে স্থাপন কৰিলে এখন নতুন দলং নিৰ্মাণৰ আধাৰশিলা লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চেফং সাজিৰৰ পথত থকা চেফং সাজিৰত লৰুলাংছ নৈৰ ওপৰত নতুন এখন দলং নিৰ্মাণৰ বাবে ইতিমধ্যে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে দলংখন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে লুম্বাজঙৰ জনপ্ৰতিনিধি ৰতন তেৰণে তেৰাং ডাঙৰীয়াৰ আজি মৃত্যু বাৰ্ষিক দিনত চেফং সাজিৰ ৰাইজে আজি এই দলংখন শুভাৰম্ভণি কামৰ কাৰণে কৰাৰ মোৰ দ্বাৰাই আজি ফাউণ্ডেশ্যন লেগ কৰিলে আৰু বহুদিনীয়া তেওঁলোকৰ এটা সমস্যা হৈ আছিলে কি এইখন গাঁও আৰু এই পিছফালে যিটো গাঁওখন আছে নেপালী গাঁও আছে গাৰো গাঁও আছে আৰু লৰুলাংছলৈ যাবলৈ যিটো মেইন সেইটো এটা ৰোড আছে সেই ৰোডৰ কানেক্টিভিটি এই হোৱা নাছিল এই দলংখন হোৱাৰ পাছত মানুহৰ অহা যোৱা স্কুললৈ অহা যোৱা আৰু মানুহে ইজনৰ সিজনৰ ঘৰলৈ অহা যোৱা কৰাত সুবিধা হ'ব আৰু আমি বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কাউন্সিলৰ অহাৰ পাছৰ পৰা আমি বিভিন্ন স্কিম লৈছোঁ আৰু কাৰ্বি আংলং অৰ্থাৎ লগতে আমাৰ ডিফু আপোনালোকে দেখা পাব উইদিন 2 বছৰৰ ভিতৰতে আজি আমাৰ কাউন্সিল নেতৃত্ব দি আছে আমাৰ অনাৰেবল CM তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত আৰু এই যে যিটো চেঞ্জ যিটো কয় চেঞ্জ পৰিৱৰ্তনৰ সঁচা অৰ্থ আপোনালোকে এই 2 বছৰৰ ভিতৰত দেখা পাব এইবিলাক এতিয়া শুভ আৰম্ভণি বহুত হৈ আছে আজি অলপ পাছতে আমাৰ CM ডাঙৰীয়াই এটা ID আগত বনাই থোৱা ID এটা উদ্বোধন কৰিব গতিকে আমি আশা কৰিছোঁ যে ৰাজ্যে আমাৰ বিজেপি চৰকাৰ ভোট দি পেলাই আমাক জয়যুক্ত কৰাৰ প্ৰকৃত তেওঁলোকে যিটো মানে চিন্তা কৰিছিল যিটো আমাক আশা কৰি পেলাই তেওঁলোকে আমাক ভোট দি পেলাই জয়যুক্ত কৰিছিল সেইখিনি তেওঁলোকে ৰাইজে প্ৰাপ্তি কৰিব বুলি পেলাই আশা কৰিছোঁ আৰু আমি তাৰ কাৰণে আধাৰশিলা স্থাপন অনুষ্ঠানত সাংবাদিকৰে হোৱা কথা বতৰাত সদৰি কৰে যে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে জিলাখনৰ সাধাৰণ ৰাইজৰ বিভিন্ন দিশ উন্নতিৰ বাবে ইতিমধ্যে বহু আঁচনিয়ে গ্ৰহণ কৰিছে এই আঁচনিসমূহৰ ৰূপায়ণৰ অংশ হিচাপে লুম্বাজং পৰিষদীয় এলেকাৰ চেফং সাজিৰৰ লৰুলাংছ নৈৰ ওপৰত দলং নিৰ্মাণো এটা আৰু আগলৈ জিলাখনৰ অন্যান্য ঠাইতো এনে আঁচনি গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ আগত সদৰি কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে মঙ্গল ক্ৰ ৰিপৰ্ট কাট নিউজ বিগত দীৰ্ঘদিন ধৰি জিলা আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি বিৰলাত একাংশ অসাধু চক্ৰই চলাই আহিছে এণ্ডিং তাছপাত আদিৰ দৰে অসামাজিক খেল টকাৰ বিনিময়ত এইসমূহ খেল অধিক লাভৰ আশাত খেলি সৰ্বশ্ৰান্ত হোৱা অনেকৰ পৰিয়ালে খাবলগীয়া হৈছে জলাকলা এণ্ডিং তাছপাত আদিৰ দৰে অসামাজিক খেল খেলি সৰ্বশ্ৰান্ত হোৱা অনেকৰ ব্যক্তিগত সংসাৰৰ অৱস্থা হৈ পৰে দুখজনক কিন্তু অধিক লাভৰ আশাত এই সমূহৰ বিনিময়ত টকা ঢালিবলৈ বেয়া নাপায় একাংশ ব্যক্তিসকল এই বিষ বাষ্পই ক্ৰমাগত বিয়পিব ধৰিছে সমগ্ৰ বিৰলা এলেকা এই বিষ বাষ্পৰ বিৰুদ্ধে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অল ইণ্ডিয়া ষ্টুডেণ্ট ইউনিয়ন চমুকৈ আইটছু আৰু কাৰ্বি আংলং টেৰিটৰিয়েল ছ'চিয়েল ছিকিউৰিটি এছ'চিয়েশ্যন চমুকৈ কাটচাই জিলা আৰক্ষী প্ৰশাসনক এইসমূহ অসামাজিক কাৰ্য শীঘ্ৰে প্ৰতিৰোধৰ দাবী তুলিছে এই সকলোবোৰ দেখি শুনিও এই সন্দৰ্ভত বিহিত ব্যৱস্থা লৈ অসামাজিক কাৰ্য বন্ধ নকৰিলে অনাগত দিনবোৰত সংগঠনটোৱে জংকী আন্দোলন লোৱাৰ হুংকাৰ দিছে
কাৰ্বি আংলং জিলাৰ অন্তৰ্গত অতি ভিতৰুৱা আৰু অনগ্ৰহৰ গাঁও চিহ্নিত কৰি 20 BN কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে বিতৰণ কৰে সোলাৰ ষ্ট্ৰীট লাইট। কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ দ্বাৰা চিহ্নিত কৰা গাঁও দুখন ক্ৰমে লংকিতাৰো গাঁও আৰু ৰংকাৰবং তাৰো গাঁও, য'ত বিদ্যুতৰ কোনো ব্যৱস্থা নাই আৰু আন্ধাৰ হ'লে ডুব যায় বিৰাট অন্ধকাৰত। চিভিক একশ্যন প্ৰগ্ৰাম 2017-18 বৰ্ষৰ আঁচনিৰ অধীনত 24 নৱেম্বৰত পিছপৰা গাঁও দুখনত সোলাৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিয়ে। উল্লেখ্য, ইয়াৰ পৰৱৰ্তী সময়তো ঠিক একেদৰে এই আঁচনিৰ অধীনত সোলাৰ ষ্ট্ৰীট লাইট বিতৰণ কৰি যাব এনে ভিতৰুৱা আৰু পিছপৰা গাঁওসমূহত। आप लोग जानते हैं CRPF रेगुलरली सिविक एक्शन के थ्रू पब्लिक के पास पहुंचने की कोशिश करता रहा है ताकि एक अच्छा जुड़ाव हो और एक अच्छा रिलेशन फोर्स के साथ में सील पब्लिक का हो। इसी सिविक एक्शन प्रोग्राम के अंदर हमने अभी कुछ दिन पहले डिस्ट्रिक्ट लेवल का फुटबॉल टूर्नामेंट आयोजन किया था और अभी हम सोलर लाइट्स का डिस्ट्रीब्यूशन आने वाले टाइम में 2 गाँव में और करेंगे, रोंगपी गाँव और हिमाक्राम। सो CRPF का 20 बटालियन जो डिपो में तैनात है सील पब्लिक से जुड़ने का, हम सिविक एक्शन प्रोग्राम में और भी कई कार्यक्रम करेंगे जिसकी सूचना आपको। বৰজান পৰিষদীয় সমষ্টিৰ গয়া খেতিয়কক জনপ্ৰতিনিধি তথা পৰিষদৰ সদস্য লংকি টিমুঙে যোৱা শনিবাৰে বিতৰণ কৰিলে নানান শস্যৰ কঠীয়া। জিলা কৃষি বিভাগৰ পৰা আবণ্টিত আলু, সৰিয়হ আৰু মটৰ আদি শস্যৰ কঠীয়া বিতৰণ কৰি লংকি টিমুঙে ভাষণত কয় যে খেতিয়ক ৰাইজৰ একমাত্ৰ জীৱিকা খেতি, পথাৰৰ পৰা ভাল খেতি উৎপাদন হ'লেহে খেতিয়ক ৰাইজৰ উন্নতি হ'ব, আৰ্থ সামাজিক দিশত উত্তৰণ ঘটিব। কঠীয়া নি ঘৰতে জমা থৈ দিলে নহ'ব, খেতিৰ কামত লগাব লাগিব। উল্লেখ্য, কঠীয়া বিতৰণৰ উপলক্ষে অনুষ্ঠিত সভাত প্ৰাক্তন VDC অধ্যক্ষ ফিলিপ টেৰন, হাৰলংবি ইংলেং প্ৰমুখ্যে বহু দলীয় নেতাসকলে ভাগ লয়। বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও, হয় এনেদৰেই যেন হ'ল। স্বাভাৱিকতে বৃহৎ হাতীৰ জাকে কেতিয়াও জাকৰ পৰা অকলশৰীয়াকৈ পোৱালি হাতীক এৰি নিদিয়ে। জাকটোৰ মাজে মাজে বৰ সুৰক্ষাৰে লৈ যায়, কিন্তু এইবাৰ হাতীয়ে এই নিয়ম ভংগ কৰিলে। মৰম লগা পোৱালি হাতীক মানুহৰ মাজত এৰি থৈ গ'ল। হয়তো ডাঙৰবিলাকে নিজৰ প্ৰাণ সুৰক্ষিত কৰাৰ খাতিৰত স্বাৰ্থপৰ হৈ পৰিল। ঘটনাটো ঘটিছিল 28 নৱেম্বৰত নৰ্থ ইষ্ট ৰেঞ্জ চিলনিজান অধীনস্থ কয়লামাটি ৰিচাখেদি নামবৰ বনাঞ্চল এলেকাত। নামবৰ হাবি অঞ্চলৰ পৰা গাঁও এলেকালৈ অহা হাতীৰ জাকে ঘূৰি যাবৰ সময়ত থৈ গ'ল এই মৰম লগা হাতী পোৱালিটোক। অৱশ্যে ৰিচখেদিৰ বন বিভাগে এইদৰে হাতীৰ জাকে পোৱালি হাতীক ভুলবশতঃ এৰি থৈ যোৱাৰ খবৰ পায়ে ৰোগত পৰা আশংকা কৰি পশু চিকিৎসকৰ হতুৱাই ভালদৰে চিকিৎসা ব্যৱস্থা কৰিলে আৰু অৱশেষত দুৱাৰ বাগৰি ৰেঞ্জ দলামাৰাত নি ৰাখিছে। আজিৰ বাতৰি ইমানতে সামৰিছোঁ। মই সঞ্চয়তাই অসমীয়া প্ৰাইম টাইমৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।